আকৌ হ'ব নেকি 2014 চনৰ পুনৰাবৃত্তি মৰাণৰ সমীপৰ খুমটাই আলিমৰা চেঁচাপুখুৰী গাঁৱৰ কেইবা ঠাইত প্ৰায় এমাহ ধৰি নিৰ্গত হৈ আছে অসম গেছ কোম্পানীৰ পাইপ গেছ অসম গেছ কোম্পানী কৰ্তৃপক্ষই সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে অঞ্চলবাসীক তৰল মন্তব্য দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে অঞ্চলত উপস্থিত হৈছিল অসম গেছ কোম্পানীৰ লোক কিন্তু সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে গাঁওবাসীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় এই দৃশ্য মন কৰক বৰ্তমান অঞ্চলটোত গেছৰ গোন্ধ বিয়পি পৰাৰ লগতে দূৰ দূৰলৈকে বিয়পিছে বুৰবৰণিৰ শব্দ উল্লেখ্য যে 2014 চনৰ 1 ছেপ্টেম্বৰত এই অঞ্চলটোৰে সমীপৰ হিংৰিজান অঞ্চলত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড এনেদৰে নিৰ্গত হৈ থকা গেছ পাইপত অগ্নিসংযোগ হৈ বিস্ফোৰণ হোৱাত শিশু মহিলাকে ধৰি 7জন লোক নিহত হৈছিল এই দুৰ্ভাগ্যজনক ঘটনা এতিয়াও পাহৰা নাই ৰাইজে ইফালে এই ঘটনাৰ পৰা এতিয়াও শিক্ষা লোৱা নাই অসম গেছ কোম্পানী অথবা বিভাগীয় কৰ্তৃপক্ষই শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গাঁওবাসীয়ে আপুনি কথাখিনি কৈছিলে যে এতিয়া নাই নাই আপুনি কি ক'লে যে মই ওচৰত আছো আপুনি যাব দিয়া মই কৈছো না গাড়ীখন যাব দিয়া গাড়ীখন নহ'ব ইয়াত আপুনি আপুনি নাই আপুনি ফোন কৰক গাড়ীখন কেলে ৰখাইছে আপুনি ফোন কৰক আমাৰ ইমাৰ্জেন্সি গাড়ীখন কিয় ৰখাইছে আপোনাৰ ইমাৰ্জেন্সি গাড়ী আপুনি কি ক'লে এতিয়া নাই আপুনি কৈ যাওক ক'ত গৈছে আপুনি নাই নাই আপুনি নাই নাই শুনা এওঁ এগ্ৰেছিভ কেলে এই ভাইটি শুনা ক'ত গৈছে কথা শুনি আপুনি কৈছিলে কি কামত আহিছো আপুনি কৈছিলে নাই নাই আপুনি কেলে ক'ব অ জুই নালাগে কিবা এটা হ'লে কোনে ৰিস্ক ল'ব কোনে ৰিস্ক ল'ব নাই নাই ৰিস্কটো কোনে ল'ব নাই নাই আপুনি কৈ যাব লাগিব ৰ'ব আপুনি কৈ যাব লাগিব আপুনি ৰিস্কটো কোনে ল'ব ৰিস্কটো কোনে ল'ব ৰ'ব আপুনি এজন অফিচাৰ হয় আপুনি তেনে ক'লে যে কি কথাটো বুজি নাপায় নেকি আপুনি কি হয় আপুনি অফিচাৰ হয় তেনে কথা পাতিছে যে আপোনাৰ কি নিজৰ লাজ শৰম নাই নেকি লাজ শৰম নাই নেকি কি কাম কৰিছে লাজ শৰম নাই নেকি আপুনি এনেকে এটা অফিচাৰ হয় আপুনি এনেকে হাত উঠাইছে যে আপোনাৰ অফিচাৰ নাই নেকি আপুনি কি অফিচাৰ নহয় নেকি কেনেকে পালে আপুনি চাকৰি কামটো কৰিবলৈ আহিছে আপুনি গাত কেনেকে হাত উঠালে আপুনি গাত হাত উঠাবলৈ ক'ত পালে আহক আপুনি কেনেকে হাতাফাই কৰিছে হা কেনেকে হাতাফাই কৰিছে কেলে কাম কৰা নাই কেলে কাম কৰিছে আপুনি অকল মুখেৰে নক'ব গম পাইছে নাই কাম মুখেৰে নকৰিব হাত নুঠাব আপোনাৰ পইচা খাই বহা নাই আপুনি পইচা খাই বহা নাই আপুনি বেছি মুখেৰে কথা মাত নামাতিব গম পাইছেনে নাই পোৱা পইচা খাই বহা নাই আপোনাৰ বেছি কথা নামাতিব গম পাইছে কিন্তু তেওঁ নিজে আহি ইয়াত চাই যোৱা নাছিলে ওলটাই তেওঁ কঠোৰ বক্তব্যহে আমাক শুনাই থৈ গ'ল তেওঁ চাবলৈ পঠিয়ালে তেওঁৰ ড্ৰাইভাৰজন আছিলে আৰু তেওঁৰ লগত আৰু এজন সহকৰ্মী আছিলে তেওঁক চাবলৈ পঠিয়াইছিলে নিজে চাবলৈ অহা নাছিলে সেইখিনিয়ে কথা লাষ্টত ইমানখিনিয়ে কৈ গ'ল যে আমি হেনো তেওঁৰ লগত হতাহতি কৰিলোঁ আৰু তেওঁ হেনো কেছ দিব আমি সেইকাৰণে ক'লোঁ কেছ দি দিয়ক বুলি আমাৰ ওচৰতো প্ৰমাণ আছে আমি কি কৰিব লাগে সেইখিনি আমি কৰিম এতিয়া আমি আমাৰ ৰাজু চক্ৰবাৰ্তী সমস্যা সমাধানত তেওঁ কৰি দিম বুলি ক'লে কিন্তু আপোনালোকক জনাবলৈ মই অতি দুখী যে একেখন গাঁৱতে আমাৰ ইয়াৰ পৰা 200 মিটাৰ আগত আৰু এটা গেছ লিক হৈছে ছেম গেছ লিক হৈছে ডমেষ্টিকৰে গেছ লিক হৈছে কিন্তু তেওঁ সেইটো সমস্যা হোৱাৰ এক সপ্তাহৰ নিমিষতে তেওঁ সেই সমস্যাৰ সমাধান কৰিলে এই সমস্যাটো যিহেতু এমাহ পাৰ হৈ গ'ল 1.5 মাহলৈকে হৈ গ'ল 1.5 মাহ হোৱাৰ পাছত তেওঁলোকেও চকু কাণ দি এই সমস্যাটোৰ ওপৰত কোনো কাম কৰা নাই গতিকে তেওঁলোক কিমান মানে লেহেমীয়া বা কিমান ব্যৰ্থ হ'ব পাৰে তেওঁলোকৰ কামত আপোনালোকে এইটো নিজৰ চকুৰে চাব পাৰে মাহমৰাৰ পৰা সঞ্জয় নেৱাৰৰ ৰিপৰ্ট এনি পলিটিকেল